Welcome to my YouTube channel Learn with NJ Sarkar. আজি আমি মেট্ৰিক পদ্ধতিৰ পাৰ্ট 1 ভিডিঅ'টিত মেট্ৰিক পদ্ধতিৰ এককসমূহৰ বিষয়ে আলোচনা কৰিম। মেট্ৰিক পদ্ধতিৰ এককসমূহ আলোচনা কৰিম। এইফালে আন্তঃৰাষ্ট্ৰীয় নাম আৰু আনফালে প্ৰধান এককসমূহৰ নাম। দৈৰ্ঘ্য ইয়াৰ একক হ'ল প্ৰধান একক হ'ল মিটাৰ। ক্ষেত্ৰফল ইয়াৰ প্ৰধান একক হ'ল বৰ্গ মিটাৰ। আয়তন ইয়াৰ প্ৰধান একক হ'ল ঘন মিটাৰ। তো এইবিলাক হ'ল আন্তঃৰাষ্ট্ৰীয় নাম আৰু এইবিলাক হ'ল আমাৰ এই আন্তঃৰাষ্ট্ৰীয় নামসমূহৰ এককসমূহৰ নাম বা এককসমূহ প্ৰধান এককসমূহ। যেনে দৈৰ্ঘ্যৰ হ'ব এককৰ নাম, দৈৰ্ঘ্যৰ এককৰ নাম হ'ল মিটাৰ। ক্ষেত্ৰফলৰ প্ৰধান এককৰ নাম হ'ল বৰ্গ মিটাৰ আৰু আয়তনৰ প্ৰধান এককৰ নাম ঘন মিটাৰ। এইবাৰ হ'ব ধাৰকত্ব। ধাৰকত্বৰ প্ৰধান এককৰ নাম হ'ল লিটাৰ, ভৰ বা ওজন। ইয়াৰ প্ৰধান এককৰ নাম হ'ল গ্ৰাম আৰু কিলোগ্ৰাম। ঠিক তেনেদৰে ধাৰকত্বৰ প্ৰধান একক হ'ল লিটাৰ আৰু ভৰ বা ওজনৰ প্ৰধান একক হ'ল গ্ৰাম আৰু কিলোগ্ৰাম। এই দুটাই গ্ৰাম আৰু কিলোগ্ৰাম এই দুটাই আমাৰ কি ভৰ বা ওজনৰ একক।